Hello everyone, good morning. কি খবৰ সবৰে? আশা কৰো সকলোৱে ভালে আছে আৰু এতিয়া বাজিছে 8টা আৰু মই গৈছো গুৱাহাটী আজি এটা ভ্লগ বনাম বুলি ভাবিছো এঠাইলৈ যাই আছো আৰু ভ্লগটোত কাক দেখাও কাক লগ কৰো আৰু কাক মেহেন্দি দিও সেইটো দেখাম আৰু মোৰ লগত আছে এয়া মোৰ ফ্ৰেন্ড ধীৰাশ্ৰী আৰু আগত আছে মৃণালদাকো মই দেখাই দিও হেল্ল' মেকআপ আৰ্টিষ্ট মৃণালদা আপোনালোকে চাই থকা সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মই কাক মেহেন্দি দিও আৰু আজি কোন জনপ্ৰিয় অভিনেত্ৰী আছে আপোনালোকে দেখা পাব আজি যে ইমান গৰম একেবাৰে বহুত ৰ'দ দিছে আৰু এয়া ধীৰাশ্ৰীয়ে একেবাৰে ৰিং লাইট লৈ বহি যাই আছে দিনটো ভাল হওক বুলি এনেকৈ এটা সেৱা কৰিলো আৰু আমাৰ যাত্ৰাটো অব্যাহত ৰাখিলো আপোনালোকে কিন্তু সম্পূৰ্ণ ভিডিঅ'টো চাব দেই Hello guys, এতিয়া আছো আমি জোৰাবাটৰ এখন ৰিজৰ্টত আৰু মোৰ লগত আজি কোন আছে মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ জানমনি আছে মানে শ্যামন্তিকা বা তেখেত আছে মানে মই মেহেন্দি লগাই দিছো এটা চলি আছে ইয়াত শ্যামন্তিকা বা আছে আৰু আমাৰ সকলোৰে মৰমৰ জানমনি আৰু দেখাই আছো কি হয় কি নহয় আৰু মই এই মেহেন্দি লগাই থাকোতে মোৰ ফ্ৰেন্ড ধীৰাশ্ৰী এটা ভিডিঅ' কৰি দিলে তাৰ বাবে থেংক ইউ আৰু বাক লগ পাই এনেকুৱা লাগিল যে বাক মই প্ৰথম লগ পোৱা নাই বহুত আগৰে চিনাকি ইমান ফ্ৰী হয় ইমান ফ্ৰেণ্ডলি কথা পাতিছে সঁচাই বহুত ভাল লাগিছে আৰু এয়া আমাৰ মৃণালদাই মেকআপ কৰি আছে আৰু মেকআপ কৰোঁতে যে ইমান বস্তু লাগে সঁচাই আজি মই দেখি নিজে আচৰিত হৈ গৈছোঁ কিন্তু মৃণালদা বহুত ভাল মেকআপ কৰে সঁচাকৈ কিন্তু বহুত ধুনীয়া মেকআপ কৰে দেই ৰ'ব এক ছেকেণ্ড ৰ'ব আপোনালোকক মই বাহিৰৰ ভিউটো এবাৰ দেখাই দিওঁ ইমান ধুনীয়া ইমান গছ গছনি সেউজীয়া পৰিৱেশৰ মাজত আছোঁ আমি বহুত ভাল লাগিছে সঁচাই বহুত ভাল লাগিছে আৰু বাই মোৰ মেহেন্দি আৰু দাদাৰ মেকআপ বহুত ভাল পালে সেইকাৰণে ইমান স্মাইল কৰি আছে আৰু আপোনালোকে চাগে ভাবিছে এই ইমান ধুনীয়া কাপোৰযোৰ কাৰ হয় কিহৰ হয় আচলতে এই কাপোৰযোৰ হৈছে আমাৰ শুৱালকুছিৰ বাishya চিল্ক ফেক্টৰীৰ আৰু তেখেতসকলৰ তাত একেবাৰে লেবৰেটৰী টেষ্টিং আৰু লগতে ট্ৰেডমাৰ্কযুক্ত কাপোৰ পোৱা যায় আপোনালোকে যদি শুৱালকুছিত কাপোৰ কিনিবলৈ আহে তেনেহ'লে বাishya চিল্ক ফেক্টৰীক এবাৰ হ'লেও কণ্টেক্ট কৰিব চাব বহুত ধুনীয়া কাপোৰ পায় আৰু বহুত ভালো হয় কাপোৰবোৰ মই নিজে গম পাওঁ আমাৰ মেকআপ আৰ্টিষ্ট আছে আজি মেকআপ আৰ্টিষ্ট মৃণালদা হেল্ল' কিবা ক'ব আপুনি ইমান ধুনীয়া মেকআপ কৰে বহুত ভাল লাগিল চেমনবাৰ লগত শ্বুট কৰি আৰু কৰিশ্মা বহুত ফাষ্ট হয় মেহেন্দিত আধা ঘণ্টাও নালাগিল দুখন হাত কমপ্লিট কৰোঁতে আমাৰ একচুৱেলি আজি আহি পাওঁতে বহুত দেৰি হ'ল বিকজ মালিগাঁৱত ট্ৰাফিক পালোঁ তাতে এখন ব্ৰিজ বনাই আছে যিহেতুকে আমি 1 ঘণ্টা ওচৰা আমি জাম পাই গৈছোঁ তাতে একচুৱেলি আমাৰ শ্বুটটো আছিল 9:30 কিন্তু আমি লোকেশ্যন পাওঁতে 11টা পাৰে হৈ গ'ল তাৰপিছত এনেকৈ ব্ৰেকফাষ্ট কৰি মেলি মেকআপ কৰাত বহুত টাইম গ'ল তথাপিতো ফাৰ্ষ্ট কাম কৰিছোঁ কৰিশ্মা বহুত ধুনীয়াকৈ ফাৰ্ষ্ট কাম কৰিছে তাই একচুৱেলি বহুত ফাষ্ট হয় মৃণালদাও বহুত মানে ভাল মেকআপ কৰে বহুত ভাল মেকআপ কৰে মানে মেকআপ ময়ো লৈছোঁ মোৰ এংগেজমেণ্টতো মৃণালদাই মেকআপ কৰিছে মানে বহুত ধুনীয়া মেকআপ কৰে সেইটো নাই কিন্তু মানে একচুৱেলি বা মানে দুটাৰ কামেই ভাল পালে আৰু বা মেকআপটো বহুত নিউজ লৈছে একচুৱেলি কৈছে আজিকালি যিহেতুকে বহুত লাউড মেকআপ চলি আছে ত' মানে নিউজ মেকআপ এটা লাগে বাৰ হিচাপমতেই দিছোঁ কেনেকুৱা কৰিছোঁ নাজানো আপোনালোকে ক'ব মই দাদাৰো এটা ইউটিউব চেনেল আছে মেকআপ আৰ্টিষ্ট মৃণাল বুলি মই ডেছক্ৰিপশ্যনত মই দি দিম লিংকটো আপোনালোকে যাই চেক কৰিব পাৰে আৰু ইনষ্টাগ্ৰামত আছে মেকআপ আৰ্টিষ্ট মৃণাল বৰ্মন বুলি চাই ল'ব আৰু আজি এই শ্বুটটোত আমাৰ লগত ফটোগ্ৰাফাৰ আছে সিদ্ধাৰ্থ আৰু বিবেক দা আৰু গুঞ্জন দা আছে সিফালে দেখাই দিয়া সামন্তিকা বা আছে সামন্তিকা বা দেখা দিয়া কিবা ক'ব কিনো কম বহুত ভাল লাগিল কভিডৰ মাজতে আহিলো আজি বহুত দিনৰ পিছত গৰমে বেছি মহো বেছি বহুত আৰু পেট চেট ওলাই গৈছে অলপ ঘৰত থাকি কিন্তু ভাল লাগিছে বিৰাট ভাল লাগিছে দিয়া লগ পাম দিয়া আৰু কি
ৰিজৰ্টখন সঁচাকৈ বহুত ধুনীয়া দেই। ৰিজৰ্টখনৰ নামটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে আহিব পাৰে, যোৰাবাটত আছে। আৰু এয়া আমাৰ ফটোগ্ৰাফাৰ দাদাসকলে বিভিন্ন এংগেল লৈ লৈ ফটো ক্লিক কৰি আছে। আৰু আমি আছিলোঁ ওপৰৰ ৰুমটো লৈছোঁ আমি। আৰু এনেকৈ আমাৰ শ্বুটটো চলি গৈ আছে। বাক মই মেহেন্দি আঁকি দিয়াৰ পিছত বাই মোৰ মেহেন্দিখিনি সঁচাই বহুত ভাল পালে আৰু মোৰ বিষয়ে অলপমান ক'লে, আহকচোন শুনো। ইমান ধুনীয়া মেহেন্দি আঁকিছে, খুবেই বেছি ধুনীয়া ডিজাইন। এইখিনি মোক কৰি দিছে মেহেন্দি আৰ্টিষ্ট কৰিশ্মা। যদি আপোনালোকে ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্টটো বা প্ৰফাইলটো চেক কৰিব বিচাৰে, ডেফিনেটলি আপোনালোকে মেহেন্দি আৰ্টিষ্ট কৰিশ্মা চাৰ্চ কৰিলে বিচাৰি পাব। আৰু এটা কথা মানে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়া ডিজাইন, ইমান হেভি ডিজাইন এটা তাই কৰিছে। আধা ঘণ্টাৰ ভিতৰত তাই 2খন হাত সম্পূৰ্ণ কৰিছে। গতিকে মোৰতো নিজৰে খুব বেছি ভাল লাগিছে। আপোনালোকে যদি আপোনালোকৰ মেহেন্দিৰ কাৰণে, মেহেন্দি যিটো আমাৰ আজিকালি খুবেই বেছি হৈছে, সকলোৱে নিজৰ বিয়াৰ সময়ত মেহেন্দি থাকি ভাল পায়, গতিকে মেহেন্দি আৰ্টিষ্ট কৰিশ্মাক যোগাযোগ কৰিব পাৰে। আৰু ফাইনেলি আমাৰ শ্বুটটো কমপ্লিট হ'ল আৰু এতিয়া বাক আমি ঘৰত থ'ব গৈ আছোঁ। চ' গাইজ, আমি শ্যামন্তিকা বাক থ'লোঁ আৰু আমি আহিলোঁ। আৰু ভিডিঅ'টো ভাবিছোঁ ইয়াতে মানে শেষ কৰোঁ ভ্লগটো। আশা কৰোঁ আপোনালোকে ভাল পালে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মেহেন্দি আঁকিব গৈ যদি মই ৰিলছ নবনাওঁ সেইটো কেনেকৈ হ'ব, হয়নে? বাও বহুত ধুনীয়াকৈ প'ষ্ট দি আছে, মই এটা ৰিলছ বনালোঁ। আৰু আপোনালোকে যদি এই ৰিলছটো চাব বিচাৰে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ মেহেন্দি আৰ্টিষ্ট কৰিশ্মা বুলি। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত 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 ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।